Hello people, this is Dipankar. Welcome back to my channel Dipankar Soul. ভিডিওৰ পৰা আৰম্ভ কৰিছো ওয়েস্ট বেংগলৰ মালদাৰ পৰা। আমি আহিবলৈ মালদা পালো। আছতে আমি গৈ আছো কলকাতালৈ। কালি ঘৰৰ পৰা আহোতে 11:30 মান বাজিছিল দুপৰীয়া। 11:00 পৰা কন্টিনিউ আহি আছো ভিডিও বনা নাই কিনো খালি আহি আছো। আৰু ৰাতিও গাড়ী চলাই আছো কাৰণে ভিডিও কৰা হোৱা নাই। ডাইৰেক্ট আহি পেলাই এতিয়া যে টাইম হৈ গ'ল 7:53 আহি মালদা পাই গ'লোহি। মালদা তেল ডিপোতে ৰখিছো, তেলটো ভৰাই লৈছো। তেলটো ভৰাই দিয়ে হোটেল এখন যাম, হোটেলত গৈ পেলাই প্ৰথমতে ফ্ৰেছ হৈ ল'ম। ফ্ৰেছ হৈ পেলাই আমি কলকাতালৈ দূৰ আছে, কলকাতাৰ পৰা চাগে সন্ধিয়া 4টামান বাজি যাব। আৰু প্ৰথমতে চাহ তাহ এতিয়াও খোৱা হোৱাই নাই। ৰাতি কালি ভাত খাইছিলোঁ শ্ৰীৰামপুৰ গেটৰ সেইখিনিতে। এতিয়া প্ৰথমতে আমি হোটেল এখন লৈ লওঁ, তাতে কিবা এটা খাই ল'ম। খাই পেলাই কলকাতালৈ যাম, যাতে সৰু সৰু স্কুটি চুটি দেখুৱাম। গৈ পেলাই মেইন কলকাতা যাম, কলকাতা ক'ত যাম সকলোখিনি দেখুৱাইছে। আপোনালোকে ভিডিঅ'টো চাই থাকক। তো গাইজ ফাইনেলি আমি আহি কলকাতা পাই গ'লোহি। আৰু এতিয়া টাইম হৈ গ'ল 4:28। এতিয়ালৈকে হোটেলৰ ৰুম বিচৰা নাই। প্ৰথমতে ভাবিছোঁ কিবা এটা খাই লওঁ। এতিয়া এইখিনিতে গাড়ীখন ৰাখি লৈ আচলতে ইয়াৰ বিশেষ গাড়ী পাৰ্কিং কৰিবলৈ বহুত জ্বালা। যেন তেন বিচাৰি গাড়ী পাৰ্কিং কৰিলোঁ। আৰু এঠাইতে মানে বহুত পাক ঘূৰিব লগা আছে। ইফালে যাওঁ গাড়ী ৰাখিব জেগা নাই। অৱশেষত গাড়ী এখন পাই পেলাই গাড়ীখন ৰাখি দিলোঁ। এতিয়া ইয়াতে প্ৰথমতে পেট পূজাটো কৰি লওঁ, তাৰপিছত হোটেল বিচাৰিম। তো গাইজ ফাইনেলি আমি এইটো ৰুম ল'লোঁ। দেখিছে এইটোৱে হৈছে ৰুমটো। আৰু ইয়াৰ পৰা অলপ ভিউটো আহে। এতিয়া ৰাতিৰ কাৰণে ভিউটো ইমান ভালকৈ ধৰিব নোৱাৰি। আৰু এইখিনিতে বেলকনি আছে। বৰ্তমান দৰ্জাখন লক কৰি থোৱা আছে, দৰ্জাখন খুলিব নোৱাৰি। আৰু ইয়াতে এটা গডৰেজ আছে। আৰু এইখিনিতে এখন আছে আইনা। দেখিছে এইখিনিতে আইনাখন আছে। আৰু মুখৰ অৱস্থা নাই। দেখিছে কালিৰ পৰা মানে মুখখন ধুবই পোৱা নাই। আৰু ইয়াতে যিহেতু আমাৰ 4জন, গতিকে আমি 3জন এইখন বিচনাত দেখিছে। ইয়াতে 3জন শুম আৰু লগতে এজন মেট্ৰেছ দিছে। মনোজ দা একদম পূৰা ফ্ৰেছ হৈ গ'ল। মনোজ পূৰা ফ্ৰেছ। আৰু আমাৰ ৰাতি খোৱা বোৱা এইখিনিতে আয়োজন আছে। আৰু আমাৰ টয়লেটটো আছে। এইজন টয়লেটটো যেন সোমাইছে, সেইকাৰণে টয়লেটটো বৰ্তমান খুলিব অৱস্থাত নাই। আৰু ইয়াতে আমাক ৰাতি খোৱা বোৱা অৱস্থা আছে। দেখিছে ইয়াতে ডাইনিং আছে। ইয়াতে ৰাতি আমি ধুনীয়াকৈ খোৱা বোৱা কৰিব পাৰিম। আৰু এইফালে আমি তললৈ নামি যাব লাগে। এইফালেদি তললৈ এনেকৈ নামি যাব লাগে। দেখিছে আমি এতিয়া বৰ্তমান ওপৰত আছোঁ। লিফ্টৰ সুবিধা আছে, সেইকাৰণে টেনশ্যন নাই। আৰু ইয়াতে পাকঘৰ আছে আপুনি। আৰু ইয়াতে দেখিছে আমাৰ হিমু আছে সেইফালে। আমি বেলকনি এবাৰ চাই লওঁ, যেন ধুনীয়া ভিউটো আহে কলকাতাৰ। এয়া পূৰা প্লেন উৰি আছে। আপোনালোকে এবাৰ ধৰিব পাৰে নাই নাজানো। মই অকল জুম কৰি দেখাই আছোঁ। পূৰা প্লেন গৈয়ে থাকে। আমি কিন্তু বৰ্তমান এয়াৰপৰ্টৰ ওচৰতে আছোঁ। দেখিছে ৰাতি কি মজা লাগিছে কলকাতা চিটিখন। চাওকচোন ভিউটো আমাৰ হোটেলৰ পৰা একদম অভাৰব্ৰিজখন আছেতো একদম মানে আল্টিমেট ভিউ এটা আহিছে। চাউণ্ডটো চাগে ভালকৈ অহা নাই, পূৰা হুলস্থুল হৈ আছে। আৰু চাওক কি মজা। তো গাইজ আমি এতিয়া হোটেলৰ পৰা ওলাই আহি গ'লোঁ। আৰু আহি পেলাই টেক্সি এখনতে সুধিছোঁ, ভাবিছোঁ অলপ ফুৰিবলৈ যাওঁ। ভিক্টৰিয়া মেমৰিয়েল নহয় ছায়েন্স চিটি। এতিয়া ক'লৈ যোৱা হয় নাজানো। এতিয়া টাইম হৈ গ'ল কিমান 7:32। আৰু 7:32 বৰ্তমান চাওক কলকাতাৰ নজাৰাটো মানুহ ওলাই আহিছে। আৰু এইফালে অভাৰব্ৰিজখন মানে এইবোৰ ওপৰি নগা আপুনি তললৈ নামি এইফালে পাৰ হ'ব পাৰে আণ্ডাৰগ্ৰাউণ্ড। আমি সেইফালে যাম। আগতে গাড়ীখনত কি কৰিছে হিমু, কি হ'ল হিমু গাড়ী নাযায় বোলে। তাত গাড়ী নাযায়। আৰু তাত এনেকুৱা এটা ওচৰত টেক্সি দেখা নাই। এতিয়া এনেকুৱা সৰু টমটম আছে, কিন্তু টমটমখন নাযায়। গতিকে বেলেগ এখন গাড়ী চাব লাগিব লৈ পেলাই আগতে। তো গাড়ীত আমি এতিয়া এইফালে নামি যাব লাগিব। এইটো পাৰ নামি পেলাই আমি সিটো পাৰে যাব পাৰিম। মানে আণ্ডাৰগ্ৰাউণ্ড দেখিছে এইটো পূৰা। তো গাইজ আমি এইফালে আহি গ'লোঁ। আৰু আচলতে আমি ভিডিঅ' কৰি থাকোঁতে তাত তলতে মানে আপুজনে ক'লে যে ইয়াত তলত ভিডিঅ' কৰা নিষেধ আছে বোলে। গতিকে ভিডিঅ' নকৰিলোঁ। আমি এতিয়া এইটো পাই আহি গ'লোঁ। তো গাইজ আণ্ডাৰগ্ৰাউণ্ড ৰাস্তাটোৰ পৰা ওলাই আৰু দেখিছে এইখিনিতে পূৰা পানী এটা ফাউণ্টেইন আছে। কি মজা আছে দেখিবলৈ। গুড মৰ্ণিং গাইজ, গুড মৰ্ণিং ফ্ৰম কলকাতা। আমি এতিয়া বৰ্তমান হোটেলৰ পৰা চেক আউট কৰিলোঁ। আচলতে চেক আউট কৰি মানে কি চেক আউটৰ ফৰ্ম চব ফিল আপ কৰিলোঁ। পুনৰ ডিচিশ্যন চেঞ্জ হৈ গ'ল। আমি আজি আকৌ থাকি দিম হোটেলখনতে। সেইকাৰণে চেক আউট কৰি আজি মানে যিহেতু চেক আউটৰ বিল অলৰেডি বনোৱা হৈ গ'ল। গতিকে মানে পেমেণ্ট আজি পেমেণ্টটো কৰা হৈ গ'ল। পেমেণ্ট হয় খাই বৈ লৈ 3000
877 টকা হ'ল বিল পে'মেণ্ট হৈ গ'ল। এতিয়া আমি পুনৰ ডিচিশ্যন ল'লোঁ, আমি আজি মানে যিহেতু অচিনাকি ঠাই গাড়ী লৈ ঘূৰিব দিগদাৰ হ'ব, সেইকাৰণে গাড়ীখন আমি ইয়াৰ পৰা আৰু য'তে ত'তে পাৰ্কিং কৰিব নোৱাৰি, সেইকাৰণে গাড়ীখন ইয়াত থৈ যাম, গাড়ী থৈ পেলাই আমি টেক্সি লৈ যাম। চ' গাড়ীত আমি হোটেলৰ পৰা ওলাই আহি গ'লোঁ আৰু আমাৰ এইখন আছিল হোটেল এখন আছিলে হোটেল শিৱাংজন। এতিয়া আমি ইয়াতে প্ৰথমতে কিবা এটা খাই লওঁ আৰু দেখিছে সন্মুখতে অহা পিছত কালি ৰাতি দেখাইছিলোঁৱে। আৰু আমি এইটো হৈছে চাহবৈ, আমি এইটো পৰা সিটো পাৰে যাব হ'লে তললৈ যাব লাগিব। আৰু ইয়াতে আমাৰ দোকান চোকান আছে, আমি ইয়াতে ধুনীয়াকৈ খাই লওঁ আৰু আমি য'ত যাওঁ আমি সিটো পাৰে যাব লাগিব, সিটো পাৰে গৈ গাড়ী চাড়ী পোৱা যায়। তো গাড়ী ফাইনেলি আমি এখন গাড়ীত উঠিম। এতিয়া গাড়ীখন বুক কৰি ল'লোঁ, মানে আমাক গোটেই কলকাতাখন ঘূৰাব। এখন টেক্সি লৈ ল'লোঁ, এতিয়া আমি গোটেইখিনি ঘূৰিম। আৰু দেখিছে ইয়াত টাইম হৈ গ'ল 12:43, এতিয়ালৈকে আমি যোৱাই নাই, তেতিয়াহ'লে বহুত হৈ গ'ল চাহ তাহ খাই কাৰণে। তো গাড়ীত বৰ্তমান আমি আহি আছোঁ টেক্সিত, আৰু পিছফালে আমাৰ দেখিছে আমি পিছফালে আমাৰ হিমু, মনোজ, মই মানে হিমু মৰা ফ্ৰক দেখিছে শকত তাৰ প্লেট। আমাৰ মানে জেগা নাথাকি আমি তাত যেন তেন বহি আহিছোঁ। আমাৰ এজনটো একেবাৰে দেখিছে কম জেগা লাগে, আৰু আগত ইফালে বহিছে দুজন। আমি মানে 4জন মানুহ একদম পূৰা আৰামত আহিছোঁ। এতিয়া আমি প্ৰথমতে ক'ত যাম জানো, ক'ত যাম ক'লে ভাই পহলে कहाँ जाएगा, প্ৰথমতে যাম ছায়েন্স চিটিলৈ। তাৰপৰা আমি তাতে গাড়ী পাৰ্কিং কৰিম। আমি গোটেই গাড়ীখন ল'লোঁ 2000 টকাত, আৰু পাৰ্কিংটো আমি দিব লাগিব। ছায়েন্স চিটিত পাৰ্কিং 5 টকা। তাৰপিছত আমি মানে য'ত যাম পাৰ্কিংটো আমি দিব লাগিব। তো গাইজ ফাইনেলি পাই গ'লোঁ ছায়েন্স চিটি, আৰু আমাৰ গাড়ী এইখিনি ৰাখি ল'লোঁ। এতিয়া আমি যাম, আগবাঢ়িম, আৰু দেখিছে এইটো পাৰ্কিং প্লেচ হয়। তো গাইজ ফাইনেলি আহি গ'লোঁ আমি ছায়েন্স চিটিলৈ, আৰু দেখিছে মোৰ ফ্ৰণ্টতে আছে ছায়েন্স চিটিটো, আৰু ইয়াতে গাড়ী পাৰ্কিঙৰ পূৰা সুবিধা আছে। আমি গাড়ীখন অলপ আগত ৰাখি ল'লোঁ। গাইজ চাওক ওপৰত আছে, এইটো ৰ'পৱে গৈ আছে, আৰু দেখিছে পূৰা চকাখিনি ঘূৰি আছে পূৰা ৰ'পৱে। ফুলে কেনেকৈ নাজানো, আৰু আমি সেইখিনি শুনিলোঁ আচল মানে সেইটো অডিটৰিয়ামে হয়, আচল যিটো ছায়েন্স চিটি হয়, ছায়েন্স চিটিটো আছে আগত। এতিয়া আমি ইয়াতে প্ৰথমতে টিকেট কাটিব লাগিব, আৰু চাওক বাহিৰত একদম কি ধুনীয়া আছে এইটো, আৰু বাহিৰত পূৰা মানুহৰ লাইন। আমি এতিয়া টিকেট কাটি যাব লাগিব। টিকেট এণ্ট্ৰি টিকেট অনলি 65 পাৰ পাৰ্চন, এইটোৱে হয়। আৰু এতিয়া ভিতৰত কেমেৰা কৰিব দিয়ে নে নিদিয়ে নাজানো, আৰু এইটোৱে চাওক কি মজা লাগিছে দেখিবলৈ। তাক দেখিবলৈ ধুনীয়া লাগিছে, আৰু এটা ফাউণ্টেন মজা বস্তু দেখুৱাই আছোঁ। এইটো চাওক চবত চাই একদম মানে দেখি আচৰিত লাগিছে। পানী পৰি আছে কিন্তু পানীৰ কোনো লিংক নাই। এইটো চাওক মজা লাগিছে, ওচৰৰ পৰা দেখুৱাই আছোঁ চাওক। মানে এইটো দেখিয়ে গম পোৱা যায় এইটো সঁচাকৈ ছায়েন্স চিটি বুলি। গাই যদি তেওঁলোক কেইখনমান ফটো, আৰু এতিয়া বৰ্তমান আমি আগবাঢ়োঁ টিকেট কাউণ্টাৰৰ ফালে। টিকেটটো কাটি ল'ব লাগিব প্ৰথমতে, আৰু টিকেট কাউণ্টাৰত পূৰা মানুহৰ ভিৰ। সেল্ফ সাৰ্ভিস টিকেট, এইফালে টিকেট কাটো নাই, ইফালে টিকেট কাটে নাজানো, সুধি ল'ব লাগিব। ইয়াত অনলাইনে আপুনি টিকেট বুকিং কৰিব পাৰে, QR কোড দি দিছে, আৰু ইয়াতে কি কি এক্টিভিটি কৰিব পাৰি দেখিছে প্ৰৱেশ মূল্য সহ সুবিধাসমূহ। আৰু যিখিনি দেখা পাব আমাৰ এই কলকাতা চিৰিজৰ নেক্সট পাৰ্টত। যদি ভিডিঅ' ভাল লাগে ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু কমেণ্ট কৰিব। চেনেলটো যেতিয়াও ছাবস্ক্ৰাইব কৰিব, চাই এটা কথা বতৰা টিপি দিব, যাতে মই দিয়া আঙুলিটোক ভিডিঅ'বোৰ ন'টিফিকেশ্যন আগত পোনপটীয়াকৈ পাই যায়। তেন্তে আজিলৈ আহিছোঁ, জয় আই অসম।